প্ৰতিটো বহাগতে মৰম লাগে তোমাৰ অন্তৰত। So hello guys, মই অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। যিহেতু এতিয়া মই বিয়া খাবলৈ আহিলোঁ আপাহঁতৰ ঘৰত, আৰু হৈছে আজি মৰ্টেল বিয়া। ভাবিলোঁ আপোনালোকক বিয়াৰ এটা লং ব্লগ দিম, সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া আহিছোঁ আমি এইফালে নামচিক দলং, লগত পোৱালীজনী, আৰু পোৱালীটো মানে মাহীয়ে হ'ব, আৰু এইটো হ'ল মোৰ দাদা। কিন্তু আমাৰ যিহেতু আহোমৰ মানে সম্বন্ধ ডাঙৰ, সেইবাবে মোৰ ঘৰ দাদা। আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। তো গাইজ এতিয়া আমি গৈ আছোঁ দলঙলৈ। মানে থাকি মানে কি আমনি লাগিলে আমাক। এইফালে এইকেইটা মোৰ পাৰ্টনাৰ, দেখাইছোঁ আপোনালোকক দলংখন। কেইবাবাৰো আহিছোঁ, কিন্তু ওচৰৰ পৰা অহা মজাটোৱে বেলেগ। ঘৰলৈ ঘূৰি যাবলৈ একো টেনশ্যন নাথাকে। এইফালে আমাৰ কি বুলি কয় নামচিক দলং, কি নম্বৰ। তো গাইজ ইয়াৰ ভিউটো আপোনালোকে চাব পাৰে, কিমান ধুনীয়া। আৰু ময়ো ধুনীয়া বাৰু, মোৰ বেয়া নহয়। দেখিছেনে প্ৰাকৃতিক সৌন্দৰ্যতা। এইফালে পাহাৰ, এইফালে এইটো অৰুণাচল যোৱা ৰাস্তা। আৰু কিন্তু আমি এতিয়া অৰুণাচল নাযাওঁ, এনেই ৰাস্তা চাই নাৰাইছে, ইমান ধুনীয়া। গাড়ী বহুত অহা যোৱা কৰে ইয়াত। বেছিকৈ মানে মোবাইলৰ পাগল হোৱা মানুহক ডাইৰেক্ট শুনি এটা যাবগৈ আৰু। So beautiful. এজোপা আম গছ মানে গাইজ কি ক'ম আৰু, ফেচবুকত মোৰ ভিডিঅ'টো চাই আছে নতুনকৈ, প্লিজ মোৰ পেজটোত ফ'ল' এটা কৰি দিব, ফ'ল' কৰি দিব। আৰু আপোনালোকৰ বাৰে মাক কিবা যাতে সদায় দি থাকে, তাকে এইফালে এইটো ৰাস্তা দি এইফালে লেফ্ট ছাইডে গ'লে মানে আকৌ আমি একেফালে পামগৈ অসম। এডোখৰ পৰা অৰুণাচল, আৰু অসম অৰুণাচল। এইটো ছাইডে মানে ৰাইট ছাইডে গ'লে মানে পাম আমি অৰুণাচল। বলক আপোনালোকক আজি অৰুণাচলৰ অলপমান পৰিৱেশ দেখুৱাই দিওঁ। তো গাইজ এইখনে হৈ গ'ল অসম আৰু অৰুণাচলৰ গেট। মানে এইটো নামচিক নহয়, এইটো মানে অৰুণাচল। আমি আমি নাযাওঁ, ঘূৰি নাপায় ইমান, মানে মোৰ সাহস নাই। নাযাওঁ লোৱা আছে বোলে, গাছ তক না লোৱা বহি আছে পুৰণা লাগে যায় বোলে। এতিয়া লোৱা আমি ছোৱালী হয় ন, আমাৰ লাষ্ট তাকটা হে গাড়ী দেখিয়ে ৰাইজ কিतना आ रहा है। মইতো জানো মানে গাইজ এনেকুৱা জেগাত আছোঁ নহয়, এনেকুৱা নেট চেট নাপায়। মানে এনেকুৱা জেগালৈ কোনো বিয়া চিয়া নহ'ব আৰু দেই, বহুত কষ্ট মানে। আৰু কি ক'ম আৰু, ইয়াত মখা খোজা এতিয়া আমি ঘূৰি দিওঁ আৰু ইয়াত নেট চেট নচলে। গৈ আহিলোঁ আৰু কি ক'ম আৰু, উপায় নাই। আমাৰ ডিগবৈৰ নিচিনা ইয়াত এক চিকুটো নহয়। এইফালে একদম জংঘল, এইফালে জংঘল, এইফালে গছ, ৰাস্তা, ইমান সুন্দৰ পৰিৱেশ। এতিয়া আমি গৈ আছোঁ আপাৰ ঘৰলৈ ঘূৰি কিনে। বহুত গৰম, যিহেতু মানে কয় ন বিয়া মানে শান্তি নোহোৱা লগত ছোৱালীজনীয়ে মানে মানে ভাতৰ শাকৰ চুচি খালে মানে বিয়াত বৰষুণ দিয়ে বুলি কয় নহয়। এইটো সঁচানে মিঠা নাজানো, কিন্তু সি খাইছিলে যে পুৰা বৰষুণ। আজি মূৰত তেল দিয়া, কিন্তু বৰষুণ দিয়া নাই, ৰ'দ দিছে। ৰাতিপুৱা দিছিলে মানে বতৰটো সেমেকা কৰিছিল, এতিয়া ৰ'দটো অকণমান মানে বতৰটো মুকলি কৰিছে অকণমান। কাইলৈ কি হয় নাজানো। তো গাইজ একদম নেট মানে আমাক নেট পাবৰ কাৰণে আমি এতিয়া বহি আছোঁ। দেখি মেইন ৰাস্তা
আৰু ইয়াত আমি উপায় নাই গাছ মানে আমাৰ আপাহঁতৰ তাতে মানে বিয়া আছে কিন্তু নেট নাপায় তাত সেইকাৰণে ইয়াত বহি আছোঁ এইটো হৈছে এফালে গ'লে মানে আমি পাম জাগুন এফালে গ'লে মানে পাম আমি অৰুণাচল মেও খাৰচাং গল পকোৰা চব আৰু পকোৰা নে পকোৰা ইয়াত বহি আছোঁ চাই আছোঁ আৰু গাড়ী কেইখন আহিছে কেইখন নাই অহা বতাহটো কিন্তু মজা মাৰি থৈছে সেই গাড়ীখনে আমাক চকু কিনে মাৰি থৈ যায় कितना बड़ा लाइन Mira tu dah nazar Sering sogri nokka jilike nahor hayot buhot di sulada loy aina di susabo तो मैंने हेलो गाइस शादी हो चुकी है guys, jangan ya aku depan dulu kan ya. Kali gue itu nonton gue itu. Depan dulu lah, hele mana boleh dapat gue dapat nepai. Kan ini gue selalu gue lo pai nih. Bolok. Ini gue bal kamu sebab gue sepura. Hele kali boleh gue su. Itu coba ya pindah mana bah. तो गाइस যদি আমি পানীডুলি বলে আহিছোঁ নামচিক দলঙৰ ওচৰত এইফালে নদী কিনাৰত একদম মস্ত ভাইটি আহিছিলে চাইকেল চলাই কিনে তাৰপৰা ল'লোঁ এই চেণ্ডেলযোৰ লৈ লগা আৰু ইমান মানে গৰম মানে নিজকে মানে একদম কোনোবাই শাস্তি দিয়া নিচিনা অনুভৱ এটা আহিলে আৰু এনেকুৱা গৰম মানে ৰাস্তাটো কেঁচা খহালে ইমান গৰম নহয় লাগিব এইফালে চবফালে জংঘল এতিয়া আমি ইয়াত গৈছোঁ নদীত পানী তুলিবৰ কাৰণে ব'লক আৰু গৈ থাকোঁ মানে গাইজ আমাৰ ইফালে আকৌ পানী তুলিব আহিলে মানে নৈ কিনাৰতে পানী তোলা জেগাত মানে তামোল এখন আৰু মৰ্টন দিয়া হয় দেই সেইকাৰণে আপোনালোকক অকণমান দেখাই দিছোঁ আৰু আমাৰ নিয়মবোৰ ভালকৈ দেখাই দিছোঁ আজি লগ ব্লগৰ যোগেদি সৌফালে দেখিছে নহয় একদম কইনা মাকে পানী তোলা নিয়মবোৰ কৰি আছে আৰু কইনা মাক যিহেতু মোৰ মামী হৈছে বিশেষকৈ মানে আমাৰ মাকজনী মানে কইনা মাক নহয় অকণমান দিগদাৰ হয় ঘৰৰ কামবোৰ যিহেতু চম্ভালিব লগা হয় যে সেইকাৰণে মামীয়ে হৈছে দেই তো মানে গাইজ আজি মানে মোক কেনেকুৱা লাগিছে জনাব মানে আজি মেকআপ অকণমান কৰি লৈছোঁ আৰু ধুনীয়াকৈ আৰু এইফালে মোৰ মেহেন্দি কমেণ্ট এটা কৰি জনাব আৰু এইফালে পানী তোলা হৈছে আৰু এতিয়া যাওঁ আমি এতিয়া কইনাক বেৰিতলত গা ধোৱা নিয়ম দেখুৱাই আছোঁ আপোনালোকক দিব লাগিব পৰিছিলে গাড়ীত আমি এতিয়া গৈ আছোঁ বিয়া ঘৰলৈ
মই আপোনালোকক যিমানখিনি নিয়ম পাৰোঁ দেখাইছোঁ আৰু দেই এইটো মোক কৰি কিনে যিহেতু মই কইনাৰ বায়েক হয় সেইবাবে কামবোৰ অকণমান কৰি থাকিব লগা হৈছে বিয়াও শেষ হ'ল ঘৰলৈ আহিলোঁ ঘৰত থাকিলে হস্পিটেললৈ আহি গ'লোঁ ভিডিঅ'টো মানে এণ্ডিংটো মানে সামৰণিটো মানে মই দিব পৰাই নাই মানে শেষ কৰোঁ বুলি সেইকাৰণে ভিডিঅ'টো আপলোডো কৰা নাই আপোনালোকে এতিয়া যিমানখিনি পাৰোঁ মানে বিয়াৰ মোৰ লং ব্লগৰ অকণমান চব দেখাবলৈ ট্ৰাই কৰিলোঁ যিহেতু মই কইনাঘৰৰ সম্বন্ধে মানে কি আমাৰ সম্বন্ধ যিহেতু ডাঙৰ ভনীয়েকে হয় হ'লে বায়েকে হ'ল ন এতিয়া বায়েক মানে ভনীয়েকে আৰু ডাঙৰ যিহেতু মই ঘৰৰ কামবোৰ কৰা অকণমান সহায় কৰিছোঁ আৰু সেইবাবে অকণমানকৈ আপোনালোকক যি পাৰোঁ দেখালোঁ আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই যাবলৈ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আজিলৈ আহিছোঁ বাই বাই গাই